ইতিমধ্যে গম পাইছোঁ যে 1997 চনৰ 11 জুনৰ পৰা ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰত যি অসমীয়া ভাষাৰ যিটো বাতৰি সম্প্ৰচাৰণ চলি আছিলে সন্ধিয়া 6 বজাত আৰু সেই সন্ধিয়া 6 বজাত বজা সেই অসমীয়া বাতৰিটো অহাকালিৰ পৰা আমি শুনিবলৈ নাপাম। খুব এটা দুখ লগা বিষয় আৰু অসমবাসী তথা ডিব্ৰুগড়বাসীৰ কাৰণে খুব এটা বেদনাদায়ক এটা ঘটনা। এইটো কাৰণে কাৰণ অসমীয়া ভাষাটোক যিহেতু নাইকিয়া কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ সেই প্ৰচাৰ ভাৰতীৰ সিদ্ধান্ত তথা অসম চৰকাৰৰ এই সিদ্ধান্তক কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থা তথা সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আমি গৰিহণা দিছোঁ। আৰু এইটো কাৰণে কাৰণ আমি অতদিনৰ পৰা আজি 1997 চনৰ পৰা চলি অহা এই অসমীয়া ভাষাৰ বাতৰিটোক আজি বন্ধ কৰি দিব যোৱাৰ কাৰণে নিষেধ কৰিব যোৱাৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত কোনো প্ৰকাৰেই মানি লোৱা নহ'ব। আমি বিগত দিনতো আমি ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী লৈ আহিছিলোঁ, কিন্তু ইয়াৰ কোনো ধৰণৰ আমি উচিত বিচাৰ কিন্তু আমি নাপালোঁ। আৰু আমি চিন্তা কৰিছোঁ অনাগত দিনত আমি অহাকালিলৈ আমি আলোচনা কৰিছোঁ যাতে এই অসমীয়া ভাষাৰ যিটো বাতৰি সম্প্ৰচাৰণ সেই সম্প্ৰচাৰণটো কেনেকৈ পুনৰ পৰিচালনা কৰিব পৰা যায় বা কেনেকৈ পুনৰ আনিব পৰা যায় তাৰ ওপৰত আমি চিন্তা কৰি কেনেকুৱা ধৰণৰ পদক্ষেপ ল'লে ভাল হ'ব আমি আলোচনা কৰি কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি সাজু হৈছোঁ। আৰু অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে প্ৰচাৰ ভাৰতী আমি উদ্যোগত যিটো ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰত যিটো বাতৰি সম্প্ৰচাৰণ হৈছিলে তেখেতক আমি অনুৰোধ জনাইছোঁ এইটো কাৰণে যে অসমীয়া ভাষাটোক নিষেধ কৰি দিয়াৰ যিটো চিন্তা কৰিছে তেখেতলোকে যাতে এইটো নকৰে, কেতিয়াও প্ৰত্যেকটো ক্ষেত্ৰতে অকল অসমীয়া ভাষাটোক টাৰ্গেট যাতে তেখেতলোকে নলয় আৰু অনাগত দিনতো যাতে অসমীয়া ভাষাটোৰ প্ৰতি তেখেতে সন্মান জনায় যাতে এই এনেকুৱা ধৰণৰ যাতে কাৰ্যসূচী তেখেতলোকে নলয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি ইয়াৰ যিটো পৰিঘটনা তেখেতলোকে কৰিছে যিটো কাৰ্য কৰিছে অসমীয়া ভাষাৰ বাতৰি সম্প্ৰচাৰণ বন্ধ কৰিছে অহাকালিলৈৰ পৰা ইয়াৰ বাবে আমি তীব্ৰ গৰিহণা জনাই আমি অহাকালিলৈৰ পৰা ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম বুলি আমি ঘোষণা